নমস্কাৰ, জyotikamatapurlive চাই থকাৰ বাবে ধন্যবাদ। ৰূপহী লাওখোৱাত এছ.এন.পি. পুষ্টিকৰ খাদ্য যোগানত ব্যাপক খেলিমেলি। ছুপাৰভাইজাৰ কৰ্মীয়ে কাঢ়ি খাইছে শিশুৰ আহাৰ। প্ৰায় 556টা অংগনবাড়ী কেন্দ্ৰত তদন্তৰ দাবী। শিশু, কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতিৰ পুষ্টিগত আৰু স্বাস্থ্যৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পৰিপূৰক পুষ্টি আহাৰ আঁচনি চমুকৈ এছ.এন.পি. নামৰ এক অভিলাষী আঁচনি প্ৰৱৰ্তন কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে। কিন্তু নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰায় 294টা আৰু লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ 263টা অংগনবাড়ী কেন্দ্ৰৰ অধিকাংশত ব্যাপক হাৰত খেলিমেলি সৃষ্টি কৰি চৰকাৰী আঁচনিখন প্ৰহসনত পৰিণত কৰিছে। উক্ত প্ৰকল্প দুটাৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰসমূহৰ বিপৰীতে সমাজ কল্যাণ বিভাগে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য ক্ৰয় কৰিবৰ বাবে ধন আৰু হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ বাবে ঠিকাদাৰৰূপী যোগানিয়াৰৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগান ধৰি আহিলেও বিষয়া, ছুপাৰভাইজাৰ আৰু অংগনবাড়ী কৰ্মীয়ে অৰাজকতা সৃষ্টি কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ হিতাধিকাৰী তালিকাত ভিত্তি কৰি পৰিচালনা সমিতিৰ বেংক একাউণ্টত ধন আৰু পুষ্টিকৰ খাদ্য আবণ্টন হ'লেও কেন্দ্ৰসমূহত পৰ্যাপ্ত শিশু উপস্থিত নাথাকে। চতুৰ কৰ্মীসকলে নিজৰ অঙহী বঙহী আৰু নিজৰ মানুহক পৰিচালনা সমিতিৰ সভাপতি পদত বহুৱাই এছ.এন.পি.ৰ ধন লুণ্ঠন চলাই অহা বুলি ৰাইজৰ মাজত সৰব চৰ্চা হৈছে। প্ৰকল্প দুটাৰ অধিকাংশ অংগনবাড়ী কেন্দ্ৰত মাজে সময়ে 2-4জন শিশুক সামান্য খাদ্য যোগান ধৰা হয়। এছ.এন.পি.ৰ নিৰ্দেশ অনুসৰি প্ৰতিটো মাহৰ 25 দিনকৈ আৰু সেই অনুসৰি বছৰটোত 300 দিনৰ খাদ্য যোগান ধৰাটো নিশ্চিত কৰিব লাগে যদিও চৰকাৰী নিৰ্দেশক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি মাহটোত মাত্ৰ 5-7 দিনহে খাদ্য যোগান ধৰে। এটা কণী সিজাই আৰু এটা কল 2-3জন শিশুৰ মাজত ভগাই খাবলৈ দিয়া বুলিও অভিযোগ আছে বহু কৰ্মীৰ বিৰুদ্ধে। গুণগত মানৰ চুজি, বাদাম, গাখীৰ, সজীৱ, নাৰিকল, চেনি আদিৰ সংমিশ্ৰণেৰে সুজি, লুথুৰি আৰু শাক-পাচলি, আলু, তেল, চাউল আদিৰ সংমিশ্ৰণ ঘটাই খিচিৰি তৈয়াৰ কৰি 6 মাহৰ পৰা 3 বছৰৰ আৰু 3 বছৰৰ পৰা 6 বছৰ বয়সৰ শিশুক খুৱাব লাগে যদিও মাত্ৰ চাউল আৰু সামান্য দাইল ব্যৱহাৰ কৰি সামান্য পৰিমাণে অতি নিম্নমানৰ খিচিৰিহে অধিকাংশ কেন্দ্ৰত যোগান ধৰা হয়। তেনে খিচিৰিত নাথাকে প্ৰটিন। শিশুৱে নিম্নমানৰ খিচিৰি খাবলগীয়া হোৱাত পিছলৈ অংগনবাড়ী কেন্দ্ৰলৈ নোযোৱা হয়। তদুপৰি নিৰ্দেশ অনুসৰি ভিন্ন ধৰণৰ প্ৰটিন সমৃদ্ধ খাদ্য সিজাই হিতাধিকাৰীক খুৱাব লাগে যদিও তেনে খাদ্য লাভ কৰাৰ পৰা শিশুসকল বঞ্চিত হৈ আছে। পুষ্টিহীনতাত ভুগি অহা শিশুক চিনাক্ত কৰি তেনে শিশুক প্ৰটিনযুক্ত দুগুণ আহাৰ যোগান ধৰিবলৈ এছ.এন.পি.ৰ নিৰ্দেশনাত কোৱা হৈছে যদিও প্ৰটিনহীনতাত ভোগা শিশুসকলক সম্পূৰ্ণৰূপে বঞ্চিত হৈ আহিছে প্ৰকল্প দুটাত। ইপিনে আঙুলিৰ মূৰত গণিব পৰা 0 পৰা 6 মাহ বয়সৰ শিশু, কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতিৰ মাজত সামান্য পৰিমাণৰ পুষ্টিকৰ আহাৰ বিতৰণ কৰিয়েই দায়িত্ব সামৰি আহিছে কৰ্মীসকলে। এছ.এন.পি.ৰ নিৰ্দেশ মতে চি.ডি.পি.অ'ই প্ৰতিটো মাহত সৰ্বনিম্ন 15টা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰিব লাগে যদিও ৰূপহী প্ৰকল্পৰ চি.ডি.পি.অ' কাৰ্তিক ৰাজবংশী আৰু লাওখোৱা প্ৰকল্পৰ চি.ডি.পি.অ' মঞ্জু দাসে প্ৰকল্প দুটাৰ ওচৰে পাজৰে থকা কেন্দ্ৰসমূহত ভুমুকি মাৰিয়েই দায়িত্ব সামৰি অহা বুলি গুৰুতৰ অভিযোগ উঠিছে। ইয়াৰ সুবিধা গ্ৰহণ কৰি ভিতৰুৱা আৰু আওহতীয়া ঠাইৰ কেন্দ্ৰসমূহত একাংশ কৰ্মীয়ে অবাধ লুণ্ঠন চলাই আহিছে। প্ৰকল্প দুটাৰ কেইবাজনো ছুপাৰভাইজাৰে কৰ্মীৰ পৰা কমিছন সংগ্ৰহ কৰাৰ নামত ব্যস্ত থাকে বুলি সৰব চৰ্চা চলিছে। উল্লেখযোগ্য যে প্ৰকল্প দুটাৰ মুঠ 556টা অংগনবাড়ী কেন্দ্ৰত কাগজে কলমে এছ.এন.পি. আঁচনি সঠিকভাৱে ৰূপায়ণ হৈ থকা দেখুৱাই ব্যাপক হাৰত লুণ্ঠন চলোৱাৰ বিৰুদ্ধে এক
উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে সচেতন মহলে। এই ক্ষেত্ৰত বিজেপি শাসিত চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেই সময়ত লক্ষণীয় হ'ব।